নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ হাঁহ মাংসৰ ৰেচিপি। হাঁহ মাংসৰ ৰেচিপিটো সকলোৱে ৰান্ধিব জানে নহয় জানো, কিন্তু মই কেনেধৰণে ৰান্ধোঁ তাকে আপোনালোকক দেখাম। ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল পায় মোক কমেণ্ট কৰিবলৈ নাপাহৰিব। ব'লক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। মাংসখিনি মেৰিনেট কৰিবৰ বাবে আমাক লাগিব সোৱাদ অনুসৰি নিমখ, হালধি, পিঁয়াজ, কেঁচা মিঠাতেল দি পানী ভালদৰে মাংসখিনি মিহলাই ল'ম আৰু আধা ঘণ্টা সময় মেৰিনেট কৰি ৰাখিম। মাংস ৰান্ধিবৰ বাবে আমাক লাগিব মিডিয়াম চাইজৰ পিঁয়াজ এটা, আদা নহৰু থেতালি লৈছোঁ, জলকীয়া 3টা, মিডিয়াম চাইজৰ বিলাহী 2টা আৰু মান ধনিয়া পাত। কেৰাহীত নিজৰ আন্দাজ অনুসৰি তেল দি লৈছোঁ। তেল গৰম হোৱাৰ লগে লগে আলুখিনি দি দিছোঁ কেৰাহীত। আন্দাজ অনুসৰি নিমখ দিছোঁ। হালধি, নিমখ আৰু হালধি দি ভালদৰে মিহলাই ল'ম আৰু ৰঙচুৱা ব্ৰাউন পৰালৈকে ভাজি থাকিম। আলুখিনি ফ্ৰাই কৰি হোৱাৰ পাছত কেৰাহীৰ পৰা কাঢ়ি ল'লোঁ। কেৰাহীত তেল গৰম হোৱাৰ লগে লগে পিঁয়াজ, জলকীয়া, আদা নহৰু থেতালি লোৱা দি পানী ভালদৰে মিহলাই ল'ম আৰু কেঁচা গোন্ধ নোযোৱালৈকে ভাজি থাকিম। সোৱাদ অনুসৰি নিমখ, হালধি আন্দাজ অনুসৰি দি পানী ভালদৰে মিহলাই ল'ম। এতিয়া দি দিম বিলাহী। বিলাহীখিনি দিয়াৰ পাছত ভালদৰে লৰাই ল'ম আৰু বিলাহীখিনি গলি নোযোৱালৈকে ভাজি থাকিম। বিলাহীখিনি গলি যাবৰ বাবে ঢাকন মাৰি দিম 5 মিনিটমান সময়ৰ বাবে। বিলাহীখিনি গলি যোৱাৰ পাছত মাংসখিনি দি দিছোঁ আৰু ভালদৰে মিহলাই ল'ম। মাংসখিনি ভালদৰে লৰাই লোৱাৰ পাছত এতিয়া ঢাকন মাৰি দিম 5 মিনিটমান সময়ৰ বাবে মাংসখিনি সিজিবৰ বাবে। 5 মিনিটৰ পাছত ঢাকনখন উঠাই দিছোঁ আৰু মাংসৰ কালাৰটো চেঞ্জ হৈছে। এইখিনি সময়তে মই এভৰিডে মিট মছলা মাংসখিনিত দি দিম আৰু ভালদৰে মিহলাই ল'ম মাংসখিনি। আপোনালোকেও এনেদৰে অকল মিট মছলা ব্যৱহাৰ কৰি এবাৰ বনাই চাব আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰিবলৈ নাপাহৰিব। মাংসখিনি 70% মান সিজিলে আৰু মই ফ্ৰাই কৰি ৰখা আলুখিনি দি দিম আৰু ভালদৰে মিহলাই ল'ম। আলু আৰু মাংস সিজিবৰ বাবে গৰম পানী নিজৰ আন্দাজ অনুসৰি দি দিছোঁ।
মাংসখিনি অলৰেডি হৈ গ'ল আৰু গোল নেমু অকণমান চেপি দিছোঁ। ভেন্দি ফ্ৰাই কৰিবৰ বাবে ভেন্দিখিনি ভালদৰে ধুই মাজত অকিয়াই ল'ব লাগে আৰু নিমখ হালধি মিহলাই তেলত ফ্ৰাই কৰিলেই হয়। আপোনালোক সকলোৱে জানে, সেইবাবে মই দেখাবলৈ নহ'ল, এনেই ফ্ৰাই কৰাটোহে দেখাইছোঁ। আজিলৈ ভিডিঅ' ইমানতে সামৰোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব বুলি আশা কৰিলোঁ। যদি আপুনি মোৰ চেনেলৰ নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব আৰু কাষতে লাগি থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। পুনৰ লগ পাম আন এটি